আদৰণি জনাইছোঁ অসমীয়া পাকঘৰ চেনেলটোলৈ আৰু মই আজি আপোনালোকক বনাই দেখুৱাম চেঙেৰী টেঙাৰে মাগুৰ মাছৰ জোল। তেতিয়াহ'লে বলক আমি আৰম্ভ কৰোঁ। প্ৰথমতে মই টেঙাখিনি কেৰাহীত দি ইয়াত পানী ঢালি দিছোঁ। এইখিনি সিজিব দিছোঁ আৰু সিজালৈ মই ইয়াত ঢাকনি মাৰি দিছোঁ। এইখিনি ভালকৈ সিজালৈ 5 মিনিটমান সিজোৱাৰ পিছত মই ইয়াত ঠাণ্ডা পানী দি এনেদৰে মোহাৰি দিছোঁ। তাৰপিছত কেৰাহী এটা বহাই দিছোঁ। তাৰপিছত ইয়াত মিঠাতেল অকণমান দিছোঁ। এইখিনি গৰম হ'বলৈ দিলোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই ইয়াতে বেহাৰ অলপ ফুটাই দিছোঁ। তাৰপিছত ইয়াতে পিঁয়াজ, জলকীয়া এইবোৰ দিছোঁ। দি কেনে এনেদৰে লৰাই আছোঁ। পিঁয়াজ জলকীয়াখিনি ইয়াৰ কেঁচা গোন্ধটো যোৱালৈ মই ভাজিছোঁ। ইয়াৰ পিছত মই মাগুৰ মাছ কেইপিচ পেলাই দিছোঁ। ইয়াতে পেলাই দি ইয়াতে টেঙাৰ পানীখিনি তাৰপিছত মই ইয়াতে নিমখ দি দিছোঁ। নিমখটো সোৱাদ অনুসৰি দিব। তাৰপিছত ইয়াত হালধিও দি দিছোঁ। তাৰপিছত ইয়াত এনেকৈ লাৰি দি ঢাকনিখন উতলিবলৈ কিছু সময় থৈ দিছোঁ। ঢাকনিখন দি 25 মিনিটমান উতলিবলৈ দিয়াৰ পিছত আমাৰ আঞ্জাখন ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।